নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত আকৌ আহিলোঁ আৰু আজিৰ ৰেচিপি হৈ গ'ল লতিয়া চুটকিৰ আৰু ৰঙালাও মানে লতিয়া চুটকিটো ভালকৈ মই নাজানো আমিতো বামলা মাছ বুলি কওঁ আৰু চিলঠিয়াত লতিয়া চুটকি কয় এতিয়া বামলা মাছ আৰু লতিয়া চুটকি বেলেগ নে একে আপোনালোকে ক'বচোন দেই আৰু এইফালে দেখিছে ৰঙালাও লৈ লৈছোঁ কেঁচা জলকীয়া আৰু এইফালে বামলা মাছ লতিয়া চুটকি আৰু সেইফালে পিঁয়াজ নহৰু আৰু মছলা লাগিব মছলাখিনি বাৰু দিয়া টাইমত আপোনালোকক দেখাম কেৰাহীত তেল দিয়া হৈছে মানে তেলৰ পৰিমাণটো একেবাৰে কমাই দিলেই হয় নহৰু আৰু এইফালে পিঁয়াজ জলকীয়া এইখিনি ভাজি আছোঁ আৰু লগতে মছলাও দিছোঁ বাহিৰত পূৰা বৰষুণ দি আছে সেইকাৰণে আজি ৰঙালাও আৰু শুকান মাছ পাহাৰীয়া ষ্টাইলত মানে পাহাৰীয়া হেৰি কয় লতিয়া মাছ বুলি কয় আৰু আমিতো বামলা মাছ বুলি কয় যে একেই নে বেলেগ সেইটোহে ভালকৈ নাজানো গুগল চাৰ্চ কৰিলে বামলা মাছ ওলায় এইটো মাছে আকৌ লতিয়া মাছ বুলি চাৰ্চ কৰিলে এইটোৱে ওলায় এইফালে দিয়া হ'ল হালধি জলকীয়া জিৰা দিছা আৰু নিমখ মানে বামলা মাছখিনি মানে আমি যোনটো কওঁ ন সেইটো কাৰণে সেইটোৱে আহে মাছখিনি দিয়া হ'ল শুকান মাছখিনি এইখিনি ভালকৈ ভুনি হোৱাৰ পিছত মানে মছলাখিনি ভালকৈ লাগি যোৱাৰ পিছত অলপ ভাজাৰ পিছতে মানে ৰঙালাওখিনি দি দিওঁ এইখিনি ভালকৈ ফ্ৰাই হৈ গ'ল ভাজা হৈ গ'ল এতিয়া ৰঙালাওখিনি দি দিছোঁ ভালকৈ মিক্স কৰি পেলাই পানী দিব নালাগে ঢাকনাটো মাৰি পেলাই থৈ দিলে হৈ গ'ল সিজাৰ পিছততো আৰু আমাৰ চব্জি হৈয়ে গ'ল আৰু খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি হয় আৰু মই বিয়াৰ আগত খোৱা নাছিলোঁ বিয়াৰ পিছতহে মানে ইয়াত আহি পেলাই খাই আছোঁ শাহুমাৰ ষ্টাইলত এনেকৈ লতিয়া চুটকি আৰু ৰঙালাও আপোনালোকেও কেতিয়াবা বনাই খাই চাব বহুত বেছি মজা হয় দেখিছেনে বাৰু কি ধুনীয়া কালাৰটো আহিছে ৰঙালাওৰ আৰু বহুত ধুনীয়া স্মেল আহি আছে আৰু এইফালে আমাৰ ৰঙালাও তৰকাৰী একদম ধুনীয়াকৈ হৈ গ'ল ৰেডি হৈ গ'ল খাবলৈ আৰু হোৱাটো মানে হৈ গ'ল মই গেছ অফ কৰাৰ টাইমত নেদেখালোঁ কাৰণ ইমান বেছি বৰষুণ দি আছিলে সেইটো কাৰণে